সদায় আনৰ লগত ভাল ব্যৱহাৰ কৰিবা, কাৰণ আমি সদায় নাথাকোঁ। কিন্তু আমাৰ স্মৃতিবোৰ সদায় মানুহৰ মনত থাকিব। জীৱন যাত্ৰাত কাকো ঠাট্টা নকৰিবা, কাৰণ জীৱনটো এখন যাত্ৰীবাহী ট্ৰেইনৰ দৰে। কাৰ যাত্ৰা ক'ত কেনেকৈ শেষ হয় কোনেও নাজানে। সেইসকল মানুহক কেতিয়াও ঘৃণা নকৰিবা, যিয়ে তোমাক দেখি হিংসা কৰে। কাৰণ সিহঁতে তোমাক হিংসা কৰে এই কাৰণে, সিহঁতে জানে সিহঁততকৈ তুমি বহুত গুণেই শ্ৰেষ্ঠ বুলি। অপমানৰ উচিত শিক্ষা অপমান নহয়, এনেকুৱা কাম কৰি দেখুওৱা যে তোমাক অপমান কৰাজনে নিজেই নিজক তোমাৰ আগত সৰু বুলি ভাবিবলৈ বাধ্য হয়। কোনোবাই আপোনাক অসৎ ব্যৱহাৰেৰে অপমানিত কৰিলে যদি আপুনি সেইজনক সৎ ব্যৱহাৰ কৰে, তেন্তে এদিন নহয় এদিন আপুনি সেইজনৰ পৰা সৎ ব্যৱহাৰ পাব।